নমস্কাৰ অসমী ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি আপোনালোকক লৈ যাম এটি ঐতিহাসিক পুখুৰীলৈ। এইটো পুখুৰী আছে দৰং জিলাত, এইটো ৰজাদিনীয়া পুখুৰী। গতিকে ব'লক আমি এতিয়া পুখুৰীলৈকে যাওঁ, চাওঁ কেনেকুৱা কি, আপোনালোককো দেখুৱাম, আমিও চাওঁ। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া মহলীয়াৰ পৰা বুঢ়ীনগৰলৈ যোৱা এইটো প্ৰকাণ্ড ৰাস্তা বনাই আছে, বৰ ধুনীয়া ৰাস্তা হ'ব। এতিয়া বনাই আছে বৰ্তমান, এতিয়া আপোনালোকে আহিলে পিছত আহিলে ভালে পাব। এতিয়া ইমান ঠিক হোৱা নাই, চাই থাকক। আমি গৈ আছোঁ, পোৱা নাই বাৰু এতিয়াও। আমি লখিমপুৰ পুখুৰী যোৱাৰ আগত আপোনালোকক এটা পুখুৰী দেখুৱাই দিওঁ। ইয়াতে আছে, এইটো হ'ল বুঢ়ীনগৰ পুখুৰী। এইটো আছে আপোনাৰ ডাঙৰ পুখুৰীয়ে হয়, কম পুখুৰী নহয়। গতিকে আপোনালোকক এইটো বুঢ়ীনগৰ পুখুৰীটো এবাৰ দেখুৱাই দিওঁ এই চেগতে। আহক আমি এতিয়া বুঢ়ীনগৰ পুখুৰীটো এবাৰ চাওঁ। এই পুখুৰীটো প্ৰায় 90 বিঘা মাটিৰে আৱৰি আছে। গতিকে এইটো এটা সৰু পুখুৰী নহয়, দৰং জিলাৰ ইও এটা বৃহৎ পুখুৰী। গতিকে এইটো পুখুৰীৰ পিছত আপোনালোকক লৈ যাম প্ৰায় 200 বিঘাৰ এটা পুখুৰী দেখুৱাব। এইটো হ'ল আপোনাৰ যিটো ডাঙৰ পুখুৰীৰ কথা কৈছিলোঁ, লখিমপুৰ পুখুৰী। গতিকে প্ৰথমে এইটো আপোনালোকক ফ্ৰণ্ট কেমেৰাৰে দেখুৱাই দি আছোঁ। এতিয়া আপোনালোকক লৈ যাম লখিমপুৰ পুখুৰীলৈ। গতিকে ব'লক আমি লখিমপুৰ পুখুৰী চাওঁ। ফাইনেলি আহি আমি লখিমপুৰ পুখুৰী পালোঁ। আপোনালোকক লখিমপুৰ পুখুৰী দেখুৱাই আছোঁ আৰু এইটো হৈছে লখিমপুৰ পুখুৰীৰ মেইন গেট। এইটো সম্পূৰ্ণ পুখুৰী আমি এইফালৰ পৰা দেখুৱাই দিছোঁ। এইটো পুখুৰী মানে আমি পুখুৰী বুলি ক'লে ভুলেই হ'ব। যিটো দেখা গৈছে আমাৰ অসমৰ কাৰণে এতিয়া সাগৰ আৰু মানে জয়সাগৰ শিৱসাগৰৰ পিছতে হয়তো এইটো হ'ব। ইয়াতে প্ৰায় 195-90 ইমানমান ভূমি আছে আৰু ইয়াত পুখুৰী পাৰে পানীয়ে মিলি। গতিকে এইটো গোটেই সৰু পুখুৰী নহয়, গতিকে সৰু সুৰা সাগৰ বুলিয়ে ক'ব পাৰোঁ আমি। আপোনালোকে আহিব, চাব, বৰ ভাল লাগিব। ইয়াত খৰালিয়া আহিছে, কিন্তু আজি নাই চাগে, ক'ব পৰা হেৰিত নাই। পাৰতে বহি লৈছোঁ মোৰ দস্তি, আৰু আপোনালোকে চাওক এই পুখুৰী পানী ধুনীয়া লাগিব। এয়া পুখুৰী পানী বৰ ধুনীয়া পানী। কৃষ্ণ মুখখন ধুই ল'লোঁ। গতিকে ইয়াতে দুই এটা মাছ মৰিছে, দেখোঁ কিয় বা, দেখুৱাই দিওঁ বাৰু। মাছ মৰি আছে, হয়তো কিবা বেমাৰ হ'ব পাৰে। গতিকে এইটো মৰিছে, উঠাই দিব পাৰিলে ভালে হ'ব। চাই লওঁ বাৰু উঠাব পাৰোঁনে। এই পুখুৰীটো খান্দিছিল আপোনাৰ 1700 শতিকাত কোচ ৰজা ধৰ্মনাৰায়ণৰ ৰজাই। তেখেতৰ দিনতে খন্দোৱা এটা ঐতিহাসিক পুখুৰী। আপোনালোকে আহিব, মঙলদৈ টাউনৰ পৰাই 16-17 কিলোমিটাৰমান হ'ব। গতিকে আপোনালোকে আহিব, পুখুৰী চাব। ইয়াতে বহু ধৰণৰ ব্যৱস্থা আছে, মীন পালন আছে। আপোনালোকক দেখুৱাম, মীন পালনৰ ব্যৱস্থাখিনি দেখুৱাম। প্ৰথমে আপোনালোকক পুখুৰীটো দেখুৱাই দিছোঁ। গতিকে সম্পূৰ্ণ পুখুৰীটো চাই লওক এবাৰ।
লখিমপুৰ আঞ্চলিক মীন মহল সমিতি কাৰ্যালয়। এইফালে এইটো সোঁফালে হৰি মন্দিৰ আছে আৰু আগৰ ফালে মই দেখুৱাই দিছোঁ। আগৰ ফালে ইয়াতে আপোনাৰ মাছৰ উৎপাদন কেন্দ্ৰ হয়, এইটো বৰ্তমান বন্ধ হৈ আছে। এয়া লখিমপুৰ পুখুৰী পাৰঘাট, এইটো পানীলৈকে যাব পাৰি এইফালে, এনেকৈ এইফালে যাব পৰা যায়। নিদিব বাবা যিটো বস্তু এতিয়া লখিমপুৰ পুখুৰীৰ পৰা যাব ওলাইছোঁ। গতিকে আপোনালোকক গোটাখিনি দেখুৱাই দিলোঁ, আৰু কেতিয়াবা হয়তো ভালকৈ দেখুৱাব পাৰিম। আৰু যদি কিবা ইয়াত হয়, এইটো মীন পালনৰ এইটো দেখুৱাব পৰা নাই, বৰ্তমান মাছৰ উৎপাদন বন্ধ আছে। গতিকে ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু পিছলৈ আপোনালোকে এনেকুৱা ভিডিঅ' পাই থাকিবলৈ মোক উৎসাহ যোগাব।